হায়ো ঐ বিহুৰে বিৰিণা পাতে সমনীয়া ঐ বিহুৰে বিৰিণা পাত ঐ বিহু থাকে মানে বিহুকে বিনা বাঐ ঐ বিহু গ'লে বিনা বাকাৰ। নমস্কাৰ, মই জ্যোতিৰ্ময় হাজৰিকা, কটন বিশ্ববিদ্যালয়ৰ এজন ছাত্ৰ। আজি এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ সকলোকে অসমীয়া নতুন বছৰ তথা ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰাৰ উদ্দেশ্যে। আপোনাৰ লগতে আপোনাৰ পৰিয়ালৰ সকলোলৈকে মোৰ তৰফৰ পৰা ৰঙালী বিহু তথা অসমীয়া নতুন বছৰৰ আন্তৰিক শুভেচ্ছা আৰু শুভকামনা জ্ঞাপন কৰিছোঁ। মা দেউতা, শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল আৰু জ্যেষ্ঠজনলৈ ভক্তিভৰা সেৱা আগবঢ়াইছোঁ। মোৰ বন্ধু বান্ধৱীসকল, ভাতৃ ভগ্নী আৰু অনুজসকললৈ মোৰ তৰফৰ পৰা মৰম আৰু ওলগ জনাইছোঁ। সমগ্ৰ বিশ্বজুৰি কৰোণা ভাইৰাছে সন্ত্ৰাসৰ সৃষ্টি কৰি থকা সময়তে অসমত এতিয়া বহাগৰ আৰম্ভণি। এই জটিল সময়ছোৱাত চিকিৎসক, স্বাস্থ্যকৰ্মী, আৰক্ষী, প্ৰশাসন তথা চৰকাৰৰ যিসকল যোদ্ধাই আমাৰ কাষত থাকি আমাক সহায় কৰাৰ লগতে আমাক সাহস যোগাই আহিছে, তেখেত সকলোলৈকে অসমীয়া নতুন বছৰ তথা ৰঙালী বিহুৰ শুভেচ্ছা এই চেগতে জনাইছোঁ। নিজৰ সুৰক্ষা মানেই আমাৰ সুৰক্ষা, আমাৰ সুৰক্ষা মানেই সমাজৰ সুৰক্ষা, আৰু সেইবাবেই সমাজৰ জৰিয়তে সকলোৰে সুৰক্ষাৰ বাবে আহক আমি এইবাৰ ঘৰ আৰু ঘৰৰ চৌহদতে অসমীয়া ৰঙালী বিহুটি স্বাগতম জনাওঁ আৰু বিহুটি ঘৰ আৰু ঘৰৰ চৌহদতে পালন কৰোঁ। ভৱিষ্যতে যাতে কেতিয়াও কোনো কাৰণতে আমাৰ জীৱনলৈ এনেধৰণৰ জটিল সময়বোৰ নাহে বা আহিব নোৱাৰে, তাৰ বাবে ভগৱানৰ শ্ৰীচৰণত প্ৰাৰ্থনা জনাইছোঁ। যাতে আৰু কেতিয়াও কোনো পৰিস্থিতিতে এনেধৰণৰ কঙালী সদৃশ ৰঙালীৰ আগমন হ'ব নোৱাৰে। সকলোৱে সামাজিক দূৰত্ব মানি চলক। কোনো বিশেষ কাৰণত ঘৰৰ বাহিৰলৈ ওলাই গ'লেও আপোনালোকে মাস্ক আৰু চেনিটাইজাৰ ব্যৱহাৰ কৰক। শেষত আকৌ এবাৰ কওঁ, শুভ ৰঙালী বিহু। ঘৰতেই থাকক, সুস্থ থাকক। ধন্যবাদ।